স্যার মই আহিলো মিস্টার দুদু বহকি স্যার মাতি পঠিয়াইছিলে মোক হয় আপুনিতো আজিকালি সকলোৰে মুখে মুখে আপোনাক মই কথা এটা জনাবৰ কাৰণে মাতিলোঁ আপোনাৰ ল'ৰা চুনু ওৰফে ভুবুলা ছাগলী আকৌ ফেইল কৰিলে এবাৰ তাৰ দাড়ি চা আপোনাৰ দাড়িকেইডালহে কিবা পানীয়ে মৰা কঠীয়া নিচিনা মোৰকেইডালটোতো ভালেই দেখিছে ই কেনেকৈ কথা ক'লে সন্মান নাজানে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে উপৰেঞ্চি মই তাৰ শিক্ষক দেখিলে কেনেকৈ কথা ক'লে ৰ মনুৰ দেউতাকো পাই ল'বহি দে তাৰপিছত তহঁত দুটাই যে স্কুলত উৎপাত কৰক যিবিলাক কাণ্ড কাৰখানা কৰক মই চব লগাম দেউতাহঁতক আজি ৰ'ব দেই আহক মনুৰ দেউতাকো আহি পাওক গম পাব সিহঁতি কি কাণ্ডা কাৰখানা কৰে আমাৰ স্কুলত দেই ৰ'ব অলপ সময় মিষ্টাৰ খগেন আহক বহকি মেহবিলত আপোনাৰে কমি আছিলে আপোনাৰ কাৰণে ভাল খবৰ এটা আছিলে বহক হাই ব্ৰ হাই হেল্ল' ভাই আহি যা কি হ'ল এইবোৰ হাই হেল্ল' বাহিৰত দুটাকে কৈছোঁ মোৰ অফিচত হাই হেল্ল' নহয় পঢ়াৰ ফালে আলু গুটি আৰু এইফালে হাই হেল্ল' কথা ক'বলৈ আহিছে তুমি বাহিৰত কবি এইবোৰ ইয়াত নহয় হয় এতিয়া আপোনাক মই ভাল খবৰটো দিব লাগিব নহয় কি গম পাই নাই আপোনাৰ ল'ৰা মুনু আৰু মিষ্টাৰ দুদুৰ পিতেক চুনু আকৌ ফেইল কৰিলে 4 নম্বৰ বাৰৰ বাবে কিমান ফেইল কৰিব সিহঁতি আৰু মোৰতো আমনি লাগি গৈছে মিষ্টাৰ দুদু এহেঁতক আপোনালোকে বৃদ্ধ পেঞ্চনৰ ফৰ্ম এপ্লাই কৰিবলৈ দি দিয়ক বুজিছেনে এহেঁতৰ বয়সৰ ল'ৰা স্কুল পাছ কৰি গৈ পেলাই চাকৰি তাকৰি কৰি বিয়া বাৰু পাতিলে আৰু কিছুমানেতো বৃদ্ধ পেঞ্চনে পাইছেহি আৰু এহেঁতি কিন্তু একে এখন স্কুলতে পঢ়িয়ে আছে এহেঁতক পাছ কৰাওঁ কেনেকৈ বাৰু মই যিখিনিয়ে উত্তৰ লিখে বহি চাব নি এহেঁতৰ আকৌ কি লিখিছে ৰ'ব দেখাইছোঁ 1 মিনিট ৰ'ব মোৰ মানে মাথা ফাটি যাওঁ কৰিছে আৰু নোৱাৰিছোঁ মই এহেঁতক ৰ'ব আকৌ দেখাইছোঁ বহি এয়া চাওক ইংৰাজীত কি লিখিছে ইংৰাজীত লিখিবলৈ আহিছে যে মাছ 3 বিধৰ নাম লিখা ইংলিছত এহেঁতি কি লিখিছে গম পায় বুক ফিছ এইফালে কমা দি লিখিছে পুঠি মাছ মই বুজি নাপাওঁ বুলি মাদাৰ কিক ফিছ মানে মা গুৰ মাছ মাদাৰ কিক ফিছ মা গুৰ মাছ মাদাৰ কিক ফিছ লিখিছে দেই সিহঁতৰ মাথাবিলাক চাওক আপুনি আৰু এইটো চাওক 3 নম্বৰত কি লিখিছে বিগ ৰ'ড ফিছ মানে বোলে বৰ আলি মাছ মানে বৰালি মাছ মিষ্টাৰ দুদু আৰু মিষ্টাৰ খগেন সমাজ বিজ্ঞানৰ এহেঁত দুটা কি লিখিছে গম পায় একে উত্তৰ লিখিছে দুটাই ক'ত যে ভাবি পায় এহেঁতি প্ৰশ্ন আহিছিল যে বাবৰ কোন আছিলে এহেঁতি কি লিখিছে গম পায় আমাৰ স্কুলত মানে ক্লাছ 4ত ল'ৰা এটা পঢ়ে বাবৰ বুলি তাৰ এড্ৰেছৰ কথা লিখি দিছে বাবৰ বোলে চাহজাহান খুৰাৰ ল'ৰা চাৰিআলিত ঘৰ তাৰ এড্ৰেছৰ কথা লিখি দিছে মই সেইটো সুধিছিলোঁ নি বাবৰ কোন ফেইল কৰিব এহেঁতি এবাৰ আৰু ফেইল কৰিব সিহঁতক মই আৰু ফেইল কৰাম এইবোৰ উত্তৰ লিখি থাকিলে আৰু এইখন অংকৰ বহি দুটা একেই উত্তৰ মাত্ৰ এটাহে লিখিছে একো লিখা নাই গোটেই বহিখনত উত্তৰ লিখিছে কি www.uttorporanai.com আমাক মানে গুগলত চাৰ্চ কৰি ল'বলৈ কৈছে মোৰ পৰীক্ষা পাইছে নে মই সিহঁতৰ পাইছোঁ পৰীক্ষা বাৰু এইখন বহি চাওক এইখনে মেইন বহি বিজ্ঞানৰ বহি এইখন এহেঁত দুটাই কি লিখিছে গম পায় প্ৰশ্ন আহিছিল যে পঞ্চ ইন্দ্ৰিয়ৰ নাম লিখা এহেঁতি প্ৰশ্নটো কাটি পেলাই লিখিছে কি গম পায় প্ৰশ্নটো বোলে ভুল হৈছে পঞ্চ ইন্দ্ৰিয় নাথাকে পঞ্চ পাণ্ডৱহে থাকে বোলে বিজ্ঞানত মহাভাৰতৰ কথা এইকেইটা ল'ৰা নহয় মেটেল তহঁতি বাহিৰত ঘূৰি নুফুৰিবি তহঁতক পালে মূৰ কাটি আমেৰিকাই লৈ যাব তহঁতৰ মুণ্ড কাটি লৈ যাব আমেৰিকাই আৰু চাওক এইটো চাওক 2 নম্বৰ প্ৰশ্ন আহিছিলে কি আইনষ্টাইনৰ সূত্ৰটো লিখা এনে আইনষ্টাইনৰ সূত্ৰটো E=mc² এহেঁতি কি লিখিছে ইটো টাইট লিখিছে ইলি মাই গাৰ্লফ্ৰেণ্ড বোলে ইলি ইজুকেলটো বোলে mc² কি লিখিছে মই ক'ব নোৱাৰোঁ আপোনালোকে দুজনে শুনিব নোৱাৰে বুজিছে এনেকুৱা অশ্লীল শব্দ লিখিছে এহেঁতি তহঁতৰ আজি ঘৰত বিচাৰ হ'ব চাই ল'ম মিষ্টাৰ দুদু আপুনিও এহেঁকা দিব ইয়াত হয় নি তহঁতি গৰম ভাত খাই স্কুললৈ আহ এইবোৰে কৰিবলৈ আহোঁ মানে হয় নি তহঁতৰ ঘৰত বিচাৰ হ'ব বাৰু মই পৰীক্ষাৰ কথা বাদেই দিছোঁ ৰিজাল্টৰ কথা আৰু এটা কথা মিষ্টাৰ দুদু আৰু মিষ্টাৰ খগেন এহেঁতি দুটাই আৰু কি কৰে গম পায় এই স্কুলত পানী খোৱা ছুটিত যে অলপ দেৰি অফ পায় এহেঁতি LP স্কুলৰ ফালে যায় গৈ পেলাই সৰু ল'ৰা ছোৱালীবিলাকক কি শিকায় গম পায়
মছলি মাৰিব খাইব সুখে পঢ়িব গুণিব মৰিব দুখে এইবোৰ শিকায় স্কুলৰ ল'ৰা ছোৱালীবিলাককো সৰু সৰু ল'ৰা ছোৱালীবিলাককো সিহঁতি বৰবাদ কৰিব এইবোৰ শিকায় ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো টিপি দিব তেতিয়াই মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিব বাই বাই